গাইজ পুৱা ভাত পানী খাই ৰেডি হৈ ল'লোঁ। এতিয়া অলপ ওলাই যাওঁ। তো এইপিনে মানুহজনী আছে, মানুহজনীক দোকানত থৈ যাওঁ। তাই দোকানত যাব, ময়ো তাইক ড্ৰপ কৰি থৈ যাওঁ। এইটোক ড্ৰপ বুলি কয় না গাইজ, কি ভাষাত এইটো ইংলিছ ভাষাত। তো চাওক তাই ৰেডি হৈ লৈছি। তো আমি এতিয়া দোকানত যাম। তো এইটো আমাৰ ৰাস্তাত চাওক বোকা। আমাৰ ৰাস্তাত একদম বোকা হৈছে, মানে এইপিনে শিলকেইটাৰ কাৰণে পানীটো ওলাই যাব পৰা নাই, কেইটা চাইড কৰিব লাগে। সেইটো কাম এতিয়া কৰা আমাৰ ঘৰত মানুহ নাথাকে গাইজ, সেইকাৰণে এতিয়া আৰু এইগিলা কাম কৰা বহি আছে। এইটো হৈছে আমাৰ ৰাস্তা। তো এইটো আমাৰ ঘৰৰ পৰা ওলাই এইটো ৰাস্তা। তো চাওক ৰাস্তাটো কিমান চৰকাৰ আহিল, কিমান চৰকাৰ গেল, কিন্তু আমাৰ ৰাস্তাটো কোনেও ঠিক কৰি নেদলাক। এইটো বেয়া লাগে গাইজ। এতিয়া আমি ৰাস্তা পাৰ হৈ যাব লাগে, এইগিলা বোকা পাৰ হৈ যাব লাগে। চাওক গাইজ, আমাৰ দোকানীয়ে দোকান খুলি আছে, মই ভিডিঅ' কৰি আছোঁ। হেল্ল' দোকানী, তোমাৰ আজি আহাতে দেৰি হ'ল কিয়? হা গাইজ চাওক, প্ৰায় 10:47, 11টা বাজে। এতিয়া আমাৰ দোকানী আহি পাইছি। এতিয়া আমি দোকান খুলি আছোঁ, দোকান অপেনিং। চাওক এইটো আমাৰ কদমতলাৰ চক, এইপিনে ধমধমা, এইপিনে গেলি বাগানপাৰা। তো এতিয়া আছে আমাৰ দোকানখন। দোকানত আহি আমি বহনীটো কৰি ল'লোঁ। এতিয়া দিনটো দোকানদাৰী কৰিব আমাৰ মানুহজনীয়ে, হয় না নাই? বহনী হৈছে ন? তো গাইজ মই আহিলি লগে লগে বহনী, মিনিটৰ মে হৈ যাতা হে, মিনিটৰ মে জলৱা হে আমাৰা। 3 ঘণ্টামান দোকানত থকাৰ পিছত এতিয়া যাই আছোঁ ঘৰৰ পিনে দিপৰা ভাত খাৱাৰ কাৰণে। এইপিনে মানুহজনী যাই আছে, যাই কিনে ভাত বনাব, তাৰপিছত আমি ভাত খাম নে কি? তো গাইজ এতিয়া আমি ঘৰৰ পিনে যাই আছোঁ দোকানদাৰী কৰি। আজি কৈছিলোঁ অলপ পানী হ'লিয়ে আমাৰ ৰাস্তাৰ অৱস্থা কেনে হয় চাওকচোন। এইগিলা হৈছে আমাৰ ৰাস্তা, উন্নয়নৰ নামত ধাপ্পা হৈ আছে গাইজ। এনেকুৱা হৈছে ৰাস্তাৰ অৱস্থা। যাওক চাওকচোন, পিছলা হোৱাই দি মাটি কাটি একদম এই সাগৰ বনাই থৈ দিছে ৰাস্তা গাইজ। ক'ব পৰা নাই আৰু কেতিয়া কি ৰাস্তা ঠিক হয়, উপায় নাই গাইজ। তো মানুহজনীক থৈ আকৌ ওলাই আহিলোঁ ৰাস্তাৰ পিনে, অলপ বাগানপাৰাৰ পিনে যাই আছোঁ লগকেইটাৰ লগত। তো বলক বাগানপাৰাত যাওঁ। তো ঘৰত আৰু কিমান থাকিম, দিনটো দোকানত থাকিলোঁ, এতিয়া ঘৰত আৰু ক'ত সোমাই থাকিম, সেইকাৰণে এতিয়া বাগানপাৰাত যাই আছোঁ। এতিয়া বাইক চলাই যাই আছোঁ, আৰু দুজন লগ যাব, সিহঁতক উঠাই লওঁ। আমাৰ ধুবই এতিয়া দোকান বন্ধ কৰিলে, এতিয়া আমি বাগানপাৰা যাম। নমস্কাৰ। তো এইপিনে আমাৰ ৰাজকুমাৰ এতিয়া বাইক ৰেডি আছে, আৰু তোৰ বাইকখন ল, আমি এতিয়া বাগানপাৰা মুখে যাই আছোঁ। আমি ফাইনেলি আহি পালোঁ বাগানপাৰা। তো এইপিনে মাৰোৱা, ধুব মাৰোৱা। তো ধুব কি খোৱাবি বাগানপাৰাত? গাহৰি। তো গাইজ আমি গাহৰিটো কিনি লওঁ, তো কিনি লৈ কিনে লগ পাই আছোঁ, গাহৰি খাম আজি। তো ধুবই বোলে গাহৰি লয়, সেইকাৰণে ৰাজকুমাৰে চাওক পইচা দি আছে। ধুবই নিব গাহৰি, কিন্তু লৈ আছে ৰাজকুমাৰে, কেনে কথা চাওকচোন। আৰু গাহৰিৰ পিছ চাওক, বাগানপাৰা যিহেতু গাহৰিৰ কাৰণে বিখ্যাত, সেইকাৰণে আমি একদম ডাইৰেক্ট বাগানপাৰাতে আহিছোঁ গাহৰি নিয়াৰ কাৰণে। চাওক ৰাজকুমাৰে গাহৰি ল'লাক। গাহৰি লৈ আমি ডাইৰেক্ট আহি পালোঁ গজেন্দ্ৰৰ দোকান। তেওঁ এখন নতুনকৈ দোকান দিছে পাণ তামোলৰ, তো তাতে আমি আহিলোঁ পাণ তামোল খোৱাৰ কাৰণে। এইপিনে ৰাজকুমাৰে তামোল চুবাই আছে, ভাংবা কিন্তু পৰা নাই গাইজ। আৰু এইপিনে আমাৰ মাৰোৱাই লৈ আছে। তো আমি তামোল চামোল খাই লওঁ, খাই লৈ কেনে এতিয়া আৰু যাওঁ ঘৰত। ফ্ৰেণ্ডছ, বাগানপাৰাৰ পৰা ফাইনেলি আহি পালোঁ ঘৰ। এতিয়া অলপ ৰেডি হৈ লওঁ, হাত মুখ ধুই লওঁ, ধুই কেনে এতিয়া আকৌ চকত যাব লাগিব গাইজ। পইচা পাতি নহৈছে এতিয়া, আৰু দোকান যাই খুলি কেনে বহি থাকিম। চাওকচোন ছাগালটো আহি কেনে মোৰ কাষত থিয় হৈ কেনে কিবা শুঙি আছে। কি চাই আছা? চাওক আৰু এটা আহিছে, এইটো নিজক দেখা পাই কেনে চাওক কেমেৰাত কি কৰি আছে। তো ছাগাল গৰু মানুহ এনেকৈ হৈছে আমাৰ ঘৰখন। ছাগাল আছে, মুৰ্গী আছে, গৰু আছে। কাৰোবাৰ যদি মুৰ্গী চুৰ্গী লাগে তো কৈ দিব। এইটো খাহীটো ডাঙৰ হৈছে, বেচবা পৰা হোৱা নাই। যেতিয়া বেচবা পৰা হয় ভিডিঅ'ত কৈ দিম, আপোনালোকে লাগে যদি কণ্টেক্ট কৰি ল'ব। তো এইটো এটা বগা পাঠি ছাগাল। এইটোও বেচিম গাইজ, চব বেচবা লাগিব, পইচা নহৈছে না। এতিয়া খাহীটো ডাঙৰ হ'লে বেচি দিম গাইজ। চাওক আমাৰ এইটো পূৰা মাৰি আছে, দালি দি খোৱা হৈ গ'ল, পূৰা খাই ল'লাক। মই কিন্তু খোৱা নাই, মই বাগানপাৰাৰ পৰা খাই আহিছোঁ ৰুটি। তো এতিয়া তাই খাই ল'লে অকলে। দোকানীয়ে দোকানত আহিয়ে কাম কৰাত লাগি আছে গাইজ। এনেকুৱা মানে ৰাতিপুৱাও দোকান খোলে, দিনতো দোকান খোলে, মানে বিৰাট কৰ্মী টিম গাইজ আমাৰ। চাওকচোন এতিয়া দোকান খুলি আছে আমাৰ একদম। পাগল কৈ দিছে মোক গাইজ, ব্লগ বনালে পাগল হ'ব লাগিব গাইজ, নহ'লে এনেকৈ নহ'ব গাইজ। তো আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ আহি গ'ল ভাটিবেলাৰ, তেওঁ এতিয়া পইচা ওলাব আহিছে। তো চাওক খুৰাজনে ফিংগাৰ দি দিলে, আমাৰ মানুহজনীয়ে ওলাই আছে পইচা। এতিয়া দোকানদাৰী কৰোঁ, দোকান খুলি বহি আছোঁ। এতিয়া ৰাতিলৈকে দোকানদাৰী কৰিম। তো ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো দাবাই দিব যদি ইউটিউবত চাই আছে, আৰু যদি ফেচবুকত চাই আছে ফ'ল' বাটনটো টিপি দিব।
তো বাই বাই।